Hey everyone, welcome to my first mini vlog. বতৰ যেহেতুকে ডাৱৰীয়া ভাবিলো অলপ ওলাই যাওঁ কিন্তু ক'ত যাওঁ কি কথা আমাৰ একো প্ল্যান নাছিলে আৰু ধুনীয়া পৰিৱেশৰ মাজেৰে আমি আগবাঢ়ি গৈ আছো গতিকে আপোনালোকো বলক আমাৰ লগতে বহুত দিন হ'ল ক'তে ওলাই যোৱা নাই আৰু একেবাৰে গৈ ডিমৈ পালোহি ডিমৈত দেখিলি যে মাৰল ঘৰ ভাবিলো আজি মাৰল ঘৰতে এপাক সোমাওচোন আৰু ইয়াৰ আহি পৰিৱেশটো বহুতেই বেছি ধুনীয়া দেখিলো আৰু ৰাস্তা একেবাৰে দাঁতিতে আছে বিচাৰিবলৈ ইমান জটিল নহয় তো কেতিয়াবা আহিবচোন সময় পালে দি আপোনালোক আৰু ইয়াত বহুত ধুনীয়া খাদ্যও পোৱা যায় আৰু যে কি নহওক এটা বিশেষ কটেজ এই কটেজত আপোনালোকে নিজে ৰান্ধি খাব পাৰিব জুহাল আছে এফালে খৰি আছে বহাৰ ধুনীয়া ব্যৱস্থা আছে তো আৰামত খাব পাৰিব আৰু এইফালে ধুনীয়াকৈ কটেজখিনি সজোৱা হৈছে আৰু ইমান ধুনীয়া পেইণ্টিং কৰা হৈছে নহয় বহুতেই বেছি ভাল লাগিছে আৰু এটা কথা মাৰল ঘৰ মানে কি বাৰু আপোনালোকে জানেনে যদি জানে মোক কমেণ্টত জনাবচোন চহৰৰ যান্ত্ৰিকতাময় ঠাইৰ পৰা দূৰত থাকি প্ৰকৃতিৰ এই নিৰ্ভেজাল পৰিৱেশৰ মাজত থাকি বহুতেই বেছি ভাল লাগে কাৰণ প্ৰকৃতিৰ লগত উদযাপন কৰা প্ৰতিটো সময়ে মাদকতাই সুকীয়া নহয়নে আৰু এই ধুনীয়া পৰিৱেশৰ মাজতে আমি এটা ধুনীয়া কটেজ ল'লোঁ আৰু তাতে অলপ সময় বহিলোঁ আৰু খাবলৈ ভাবিছোঁ কিবা এটা অৰ্ডাৰ কৰি দিওঁ বুলি আৰু ইয়াত ফেন AC কোনো ধৰণৰ দৰকাৰ নাই ধুনীয়াকৈ একদম প্ৰাকৃতিক হাৱা বলি থাকে এইফালে মাটিৰ গ্লাছো আছে তো আমাৰ অৰ্ডাৰ আহি গ'ল এইফালে ক'ল্ড ড্ৰিংকছ অৰ্ডাৰ কৰিছিলোঁ সেয়া আহিলে খালোঁ আৰু লগতে ফ্ৰাইড ৰাইচো অৰ্ডাৰ কৰিছিলোঁ সেয়াও আমি খাই লৈছোঁ কাৰণ খোৱা বস্তু আগত ৰৈ থাকি কোনো ধৰণৰ লাভ নাই গতিকে খাই ল'লোঁ খাই বৈ উঠি দুখনমান ফটো উঠিলোঁ কাৰণ ক'ৰবাত গ'লে ফটো উঠাটো জৰুৰী হয় নহয়নে আৰু আজি মিনি ব্লগটো ইমানেই আছিলে কেনেকুৱা পালে জনাব যদি ভাল পালে ফ'ল' এটা